So hey guys, good morning. আমি এতিয়া ৰাতিপুৱা 3টা বাজিছে আমাৰ। So এতিয়া আমি যাবলৈ লৈছো নলবাৰী আৰু প্ৰায় আমি এতিয়া বৰষুণ দি আছে মানে আপোনালোকে বাহিৰত চাব। So আপোনালোকে চাব পাৰে বাহিৰত গোটেই পানী মানে বৰষুণ পানী তো এতিয়া আমি এই বৰষুণত ভাবিছিলোঁ অলপ ভালকৈ কাপোৰ চাপোৰ পিন্ধি যাম, কিন্তু নাই ৰেইনকোটে পিন্ধাব আৰু। এতিয়া আমি যাবলৈ লৈছোঁ, আমাৰ বাইক ৰেডি হৈ আছে। এতিয়া আমি নলবাৰীলৈ যাবলৈ সাজু। এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ মানে ৰেইনকোট পূৰা পিন্ধি তললৈকে পূৰা ৰেডি। চ' এতিয়া আমি যাব লাগে। তাৰপিছত বৰষুণটো অকণমান কমিছে, হ'লেও ভৰসা নাই মানে কি হয় আৰু, সেইকাৰণে এতিয়া পিন্ধিয়ে লৈছোঁ। তাৰপিছত আগত গৈ চামগৈ কি হয় আৰু অৱস্থাটো। ঠিক আছে তেন্তে, বাই বাই। চ' সেই গাইজ, আমি এতিয়া পালোহি আহি পিনি শিৱসাগৰ। তো এতিয়া আমি শিৱসাগৰত বাইকত গামোচা চামোচা বান্ধি ল'লোঁ, ৰেইনকোট চেইনকোট খুলি ল'লোঁ। বৰষুণ যিহেতু নাই, বতৰো অলপ ভালেই কৰিছে আৰু সিমানো ভাল নহয়, হ'লেও মানে ডাৱৰীয়া কৰিছে, বৰষুণ নিদিব যেন লাগিছে। তো আগবাঢ়ো দিয়ক। তো গাইজ, আমি এতিয়া বৰ্তমান আহি পালোহি যোৰহাট, আৰু যোৰহাটৰ পৰা আৰু আগলৈ গৈ থাকিম। বৰ্তমান আমি 93 কিলোমিটাৰ অতিক্ৰম কৰিছোঁহে মাত্ৰ। চ' সেইকাৰণে আৰু আগুৱাই গৈ থাকোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু উৎপলকো মৰম দি থাকিব। এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু। আমি এই জাষ্ট বোকাখাট পাৰ হৈ আহিছোঁ। বোকাখাট পাৰ হৈ আহি পিনি বৰ্তমান মেথনি পাইছোঁ। মানে অলপ আগত বহুত সময় ৰখি দিয়া হ'ল, সেইটো কাৰণে মানে একো ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। বহুত সময় ৰখি দিয়া হ'ল কাৰণে মানে টাইমটো মেকআপ কৰিব নোৱাৰিম বাবে ভিডিঅ' নবনোৱাকৈ মানে আগবাঢ়ি আছিলোঁ। কিন্তু মেথনি পালোহি, মেথনি পাই মেলি মানে বহুত ধুনীয়া দৃশ্য এটা দেখিলোঁ, সেইটোকে আপোনালোকক দেখাওঁ বুলি এই ৰখি মেলি ভিডিঅ'টো বনাইছোঁ। এয়া চাওক কি সুন্দৰ দৃশ্য। এইফালে পুৰা গছৰ ছাঁ পৰি আছে এইফালে। এতিয়া আমি এইফালে আগবাঢ়ি যাম আৰু আগলৈ, তেন্তে আৰু পলম নকৰি আমি আগবাঢ়ি যাওঁ। তো গাইজ, এতিয়া কথাটো হ'ল কি, মানে বিৰাট বৰষুণ দি আছে। বৰষুণ দিয়াৰ কাৰণে আমি এতিয়া দোকান এখন অলপ দেৰি ৰখিলোঁ, কিন্তু এতিয়া বৰষুণ এৰা নামেই লোৱা নাই। সেইটো কাৰণে আমি ভাবিছোঁ কি আমি এতিয়া ৰেইনকোট পিন্ধি আকৌ যাব লাগিব আগলৈ। তো ব'লক তেন্তে আগলৈ যাওঁ। কলিয়াভোমোৰাখন যদি বৰষুণ দি থাকে দেখাব নোৱাৰিব পাৰোঁ, কিন্তু যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু। তো গাইজ, মানে এতিয়া আমি আহি আছিলোঁ বৰষুণত তিতি ওলাই গুচি আহিলোঁ তাৰ পৰা ৰেইনকোট পিন্ধি। কিন্তু ঘপককৈ বস্তু এটা দেখি পালোঁ, বৰষুণ দি আছে যদিও তিতি আপোনালোকক বস্তুটো দেখাওঁ বুলি ল'লোঁ। এইটো চাওক আপোনালোকে, চিম্পাঞ্জী এটা হেলিকপ্টাৰ এখন ধৰি ৰাখিছে। তাৰ মানে কি বুজাইছে সেইটোৱে চিম্বলটোৱে, আপোনালোকে একবাৰ কমেণ্ট কৰি জনাবচোন।
আমি এতিয়া লাহে ধীৰে কলীয়াভোমোৰা দলং পাৰ হৈ আহি এতিয়া আমি পাইছোঁহি এখন কেফে উডবক্স 0.1 ৰেষ্টুৰেণ্টখনত। আমি তাতে সোমাইছোঁ। এতিয়া কিবা এটা খাওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গতিকে চাহৰ বাদ দি একো খোৱা নাই, চাহৰ বাদ দি একো খোৱা নাই, চব বহুত জোৰকৈ ভোক লাগিছে। এতিয়া আমি অৰ্ডাৰ দিলোঁ। মই আছোঁ, আৰু আপোনালোকক এটা কথা কোৱাই নাই যে মই আজি আহিছোঁ, হয় মোৰ লগত আহিছে উৎপল। মজা মজা। তো উৎপলৰ লগত খোৱাটো মেইন। এতিয়া একদম ৰেষ্টুৰেণ্টত আহিলোঁ, কেফে উডবক্স খাওঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বেয়া ভোক লাগিছে। তো আমি এতিয়া আহিছোঁ, তাৰপিছত কিন্তু ৰেষ্টুৰেণ্টখন ইমানেই ধুনীয়া, আপুনি চাব পাৰে। সেই একদম গেটৰ পৰা গেটত চাইকেল দুখন, তাৰপিছত আৰু ঢেৰ কিবা কিবি লাগি আছে। এইফালে পিছফালে নাও এখন, তাৰপৰা লাইট গৈ বহুত ধুনীয়া মানে ৰেষ্টুৰেণ্টখন দেখিবলৈ খুব ভাল লগা। সেইটোকে আপোনালোকক দেখাওঁ বুলি কথাটো ক'লোঁ। আৰু মানে ইমান দেৰি হ'ল মানে আমি অলপ বজাৰ চজাৰ কৰিলোঁ, তাতে অকণমান দেৰি হৈ গ'ল। আৰু দেৰি হোৱাৰ পিছত এতিয়া আহিছোঁ, এতিয়া কিবা এটা খাই লওঁ, খাই মেলি যেতিয়া আমি যাম তাৰপিছত কথা পাতিম। কিন্তু আপোনালোকে কেফে উডবক্সলৈ যদি পাৰে একবাৰ আহক, বহুত ধুনীয়া জেগা। মানে কি হ'ল, এতিয়া ইয়াত অৰ্ডাৰ কৰিলোঁ, অলপ সময় বহি আছোঁ, অৰ্ডাৰ অহা নাই তেতিয়ালৈকে। আপোনালোকৰ লগতে অলপ কথা পাতোঁ বুলি ভাবিলোঁ। মানে কথাটো এনেকুৱা যে বস্তু এটা কিনিম বুলি ভাবিলোঁ, কিন্তু প্ৰথম ব্লগটোৱে ভালকৈ দিওঁ, কিন্তু বস্তু এতিয়া সময় হাতত কম আছিলে, আৰু গতিকে আমি বস্তুটো পাবও নোৱাৰিলোঁ। গতিকে বস্তুটো সময়ত নাপালোঁ। গতিকে এতিয়া মানে কি ভাবিছোঁ যে নেক্সট যোনটো ব্লগ হ'ব, আমি ইয়াৰ পৰা এই ৰাইডটোৰ পিছত, ইয়াৰ পৰা নলবাৰীৰ পৰা যোৱাৰ পিছত যোনখিনি ব্লগ হ'ব, সেইখিনি চিয়'ৰ মই যিমান পাৰোঁ চেষ্টা কৰিম গোপ্ৰ ইউজ কৰিবলৈ, আপোনালোক যাতে ৰাইডটো ভালকৈ দেখাব পাৰোঁ। মোৰ লগতে উৎপলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকো মৰম দিব। সিও ধামাকা ভিডিঅ' বনাই থাকিব, ময়ো দি থাকিম। তাতকৈ বেছি মোক মৰম দিব, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ বৰ্তমান বেছি কম হৈ আছে। কিন্তু তাৰপিছত এতিয়া খাই মেলি লওঁ, আপোনালোকক থালিখন দেখাম বাৰু। খাই মেলি তাৰপিছত আমি ৰাস্তাত কথা পাতিম। তো গাইজ, এতিয়া প্ৰথম আহি পাইছেহি আমাৰ চিকেন ফ্ৰাইড ৰাইচ, নহয় কি চিকেন ড্ৰাই ফ্ৰাই। তো এতিয়া আমি প্ৰথমতে চিকেন ড্ৰাই ফ্ৰাইটো খাইছে উৎপলে। হয় নেকি? একদম মানে বস্তুটো টেষ্টি হয়। মানে ফুড ব্লগাৰৰ নিচিনাই মই কৈছোঁ আৰু এতিয়া সঁচাকৈ টেষ্টি হয়, বহুত বেছি টেষ্টি হয়। বহুত বেছি টেষ্টি হয়, আৰু আগলৈ যোনখিনি বস্তু আহিব সেইখিনিও আপোনালোকক দেখাম। নাই বহুত বেছি টেষ্টি হয়, আৰু আগলৈ যোনখিনি বস্তু আনিব খাম আমি, সেইখিনিও আপোনালোকক দেখাম। সেইবুলি জিভা পানী নেপেলাব, আমাৰো বহুত ঘূৰিবলৈ আছে। চিকেন ড্ৰাই ফ্ৰাই খাই শেষ হোৱাই নাই, কিন্তু আমাক আকৌ আহি দিলেহি চিকেন পকোৰা। এতিয়া আমি চিকেন পকোৰা খাম, তাৰপিছতহে বোলে ভাত দিব। তো তাৰপিছত আকৌ ভাতো খাম, আকৌ ভাত খাই জনাম আপোনালোকক কেনেকুৱা লাগে। খাম আৰু মুঠতে। তো গাইজ, কথাটো কি হ'ল, এতিয়া আমি ভাতটো খালোঁ, মই আপোনালোকক দেখাম বুলি ভাবিছোঁ, দেখাবলৈ পাহৰি থাকিলোঁ। তাৰপিছত মানে কি হ'ল, ভোক ইমান জোৰকৈ লাগি আছিলে ন, চব পাহৰি থাকিলোঁ মই। সেইটো কাৰণে এতিয়া ভাতটো খালোঁ, ভাতটো খাই ইয়াৰ পৰা ওলাইছোঁ। এতিয়া ওলাই মেলি ইয়াৰ পৰা চিধা যাম এতিয়া নলবাৰী। তো এতিয়া আমি নলবাৰীতে লগ পাম দিয়ক। মই মানে এতিয়া হাতত সময় কম, সেইটো কাৰণে ৰাস্তাটো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, হ'লেও খুব কমেই দেখাব পাৰিম, হাতত সময় কম। সেইটো কাৰণে চিধা এতিয়া নলবাৰীতে লগ পাম দিয়ক। তো এতিয়া আমি আহি পিনি নলবাৰী পালোহি, আৰু এতিয়া বৰ্তমান মানে কি হ'ল, লাইট নাই কাৰণে মই এনেকৈ তলতে বহি আছোঁ বাইকৰ লাইট জ্বলাই, আৰু নলবাৰী পালোহি। এতিয়া ব্লগটো এণ্ডিং কৰোঁ, আৰু আকৌ নেক্সট ব্লগত লগ পাম। কাইলৈ লগ পাম। কাইলৈ আমি নতুন জেগাত ফুৰিব যাম, আৰু চাব আপোনালোকে কেনেকুৱা জেগা হয়। কাইলৈৰ পৰা ধামাকা ব্লগ আহি আছে, নতুন পূৰা
নে কি কোৱা ফল একদম নতুনকৈ মানে পুৰা কাইলৈ হেভি হ'ব কাইলৈ পৰা মানে একদম পুৰা আপোনালোকে ধুমুহা একদম বম ভিডিঅ' পাব আৰু গাড়ীখন ফিজ ফাষ্ট ওচৰতে আহি যায় অহা যোৱা কৰি আছে গতিকে মাতটো ভইচটো ভালকৈ